Okay, welcome to my channel TK Assamese বন্ধুসকল যেহেতু কমন এক্সাম বৰ্তমান কম্বাইন এক্সাম পতাৰ দিশত কাৰণ কনফাৰ্ম হৈছে প্ৰায় কনফাৰ্ম হৈছে আপোনালোকক জাস্ট এখন নোটিছৰ দ্বাৰা তাৰ মানে প্ৰকাশ কৰা নাই যে ইমান তাৰিখৰ পৰা এক্সাম হ'ব এনেকুৱা সিলেবাস আহিব তেনেকুৱা কয় অফিচিয়ালি আহা নাই কিন্তু ইতিমধ্যে চৰকাৰে মুখেৰে উল্লেখ কৰিছে যে কম্বাইন এক্সাম পাতিব কাৰণ যেহেতু বিভিন্ন ডিপাৰ্টমেন্ট আছে প্ৰত্যেকটো ডিপাৰ্টমেন্টে এক বছৰত ইমানবোৰ পৰীক্ষা পতাটো সম্ভৱ নহয় কেৱল চৰকাৰৰ বাবেই নহয় যিখিনি ক্যান্ডিডেটস আছে তেওঁলোকৰ কাৰণে বহুত জটিল হ'ব কাৰণ প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ কিছুমান ডিপাৰ্টমেন্টত কি কৰিব লগা হয় পৰীক্ষাটো দিয়াৰ কাৰণে অনলাইন কৰিব লগা হয় অনলাইনত বিভিন্ন ফিস কাটে কিমান যে পইচা খৰচ যায় তাৰে লগতে প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ প্ৰত্যেকটো পৰীক্ষা দিব যাওতে গাড়ী ভাড়া খৰচ বহুত দূৰত পৰে তেনেকুৱা কয় বহু কেইটা এক্সাম কেতিয়াবা কি হয় এটা দুটা এক্সাম একে দিনেই পৰে তেতিয়া কি হয় এটা এক্সাম বাদ দিব লগা হয় আন এটা এক্সাম দিব লগা হয় তেনেকুৱা ক্ষেত্ৰত বহুত জটিল আহি পৰে গতিকে যিসকল ক্যান্ডিডেটছে পৰীক্ষাবোৰ দিব এতিয়া তেওঁলোকৰ কাৰণে ভাল হ'ব কম্বাইন এক্সাম হলে কাৰণ যিখিনি মেট্ৰিক পাস আছে কেৱল তেওঁলোকে মেট্ৰিক পাস খিনিয়ে কেৱল মেট্ৰিক লেভেলৰ যিখিনি গ্ৰেড 4 পদ আছে সেইখিনি দিব পাৰিব আৰু যিসকল হায়াৰ সেকেন্ডাৰী বা ডিগ্ৰী কমপ্লিট কৰিব তেওঁলোকে গুটেখিনি পাৰিব গ্ৰেড 4 ৰ পৰা আদি কৰি গ্ৰেড 3 পদ সকলোখিনিতে পাৰিব আৰু কাৰণ কমন এক্সাম হলে যেহেতু এটাই এক্সাম হ'ব মানে এটা বুলি কতে গ্ৰেড 4 পদ যিমানবোৰ ওলায় প্ৰত্যেকটো ডিপাৰ্টমেন্টত এটা এক্সাম হ'ব আৰু গ্ৰেড 3 বুলি কতে যিমানবোৰ ধৰি লওক এসএসসি পৰীক্ষা নিশ্চয় বহুতে দিছে আৰু এসএসসিৰ এমটিএস বুলি কতে হেতু মাল্টিটাস্কিং হেতু এমটিএস বুলি কতে যিখিনি মেট্ৰিক লেভেলৰ চাকৰি সেইখিনিৰ কাৰণে লগতে এসএসসি সিএইচএসএল সেইখিনি আছে হায়াৰ সেকেন্ডাৰী লেভেলৰ এসএসসি সিজিএল সেইখিনি আছে ডিগ্ৰী লেভেলৰ ঠিক তেনেদৰে অসম চৰকাৰে তেনেকৈ তাৰ মানে পাতিব গৈ আছে যাতে এটা এক্সাম পাতি কিনে যেতিয়া কোৱালিফাইড হ'ব সেই এক্সামটোত প্ৰত্যেকটো ডিপাৰ্টমেন্টত ডিপাৰ্টমেন্ট ওয়াইজ নম্বৰ অনুযায়ী ডিপাৰ্টমেন্টবোৰত ভগাই দিব যিসকলে বেছিকৈ নম্বৰ পায় অকমান ভাল ডিপাৰ্টমেন্টত পাব যিসকলে তাৰ মানে লাকিলি পাস কৰে তেওঁলোকক হয়তো অকমান তাৰ মানে বেলেগ লেভেলৰ দিব কাৰণ গ্ৰেড 4 পদ বুলি কতে কিছুমান কাম একেবাৰে তাৰ মানে গ্ৰেড 4 বুলি কতে একেবাৰে তাৰ মানে তলৰ লেভেলৰ হৈ যায় কিছুমান কিন্তু ডিপাৰ্টমেন্টত গ্ৰেড 4 পদ বুলি কতে ভাল কোৱালিটিৰ হয় হেনেকুৱা তাৰ মানে নামটো যদি গ্ৰেড 4 এ থাকিল ধৰি লওক জানা এটো ডিপাৰ্টমেন্টবোৰ প্ৰত্যেকটো ডিপাৰ্টমেন্ট বেলেগ কোড কেনেকুৱা কাম চলে সকলোৱে বহুতে জানে এইবোৰ সেই কাৰণে কম্বাইন এক্সাম হোৱাৰ আগে আপোনালোকক সিলেবাস দিব সিলেবাস দিয়াৰ পিছত ডেট দিব কিমান তাৰিখে হ'ব কেনেকুৱা সিস্টেমত হ'ব আৰু সিলেবাসক অপেক্ষা কৰিব নালাগে কাৰণ সিলেবাস দিলেও তাৰ মানে যিখিনি বেসিক ধৰি লওক ক্লাস 6 ৰ পৰা ক্লাস 10 লেভেললৈকে সোশ্যাল সায়েন্সৰ যিখিনি আছে তাতে হিষ্ট্ৰী জিওগ্ৰাফি পলিটিক্যাল সায়েন্স গুটেখিনিয়ে থাকে তাৰে লগতে ম্যাথছটো জানে আপোনালোকে যে ম্যাথছটো লাগিবই কম্পালসৰি তাৰে লগতে ইংলিশ থাকিব লগতে যিখিনি কাৰেন্ট এফেয়াৰ সেইবোৰ থাকিব গতে এইবোৰেই তাৰ মানে থাকিব সিলেবাসটো সো এতিয়াৰ পৰা সকলে প্ৰিপাৰেচন কৰিব লাগে মই নিজেও চেষ্টা কৰিম প্ৰিপাৰেচন কৰিম আপোনালোকৰ লগতে আকৌ ভিডিও বনাই যাম আৰু এইখিনি আছিল তাৰ মানে আপোনালোকক জনাই দিলো অকমান থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে আৰু সাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো কিবা নতুন আপডেট আহিলে দি দিম ধন্যবাদ জয় হিন্দ